মই বৰ্তমান উপস্থিত আছোঁ গোগামুখত আৰু গোগামুখত ক'ব লাগিব যে পোন প্ৰথমবাৰৰ কাৰণে ধেমাজি জিলাখনৰ ভিতৰত সৰ্ববৃহৎ এখন ফেষ্টিভেল হ'বলৈ গৈ আছে। এই ফেষ্টিভেলখন আপোনাৰ দনিপল গ্লোবেল একাডেমি ফেষ্টিভেল বুলি ক'ব লাগিব আৰু এই একাডেমিখনৰ উদ্যোগত এই ফেষ্টিভেলখন আয়োজন কৰা হৈছে। ফেষ্টিভেলখনত আহি উপস্থিত হৈছোঁহি। ফেষ্টিভেলখনৰ সামগ্ৰিক যি পৰিৱেশ এতিয়া প্ৰস্তুতি চলি আছে, প্ৰস্তুতিৰ বিষয়ে আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰস্তুতি এই ধৰণে। আৰু এটা কথা ক'ব লাগিব যে এই ফেষ্টিভেলখনত বিভিন্ন জাতি জনগোষ্ঠী যি একতা বা একতা সেই একতা ধৰি ৰাখিবৰ কাৰণে অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ নৃত্য বা সাজপাৰ পৰম্পৰা আৰু ইয়াৰ উপৰি ক'ব লাগিব যে খাদ্য মেলা বা বস্ত্ৰ মেলা বা শিক্ষা মেলা বা বিভিন্ন ধৰণৰ আপোনাৰ অসমত থকা সেই প্ৰতিটো বস্তু ইয়াত উপস্থাপন কৰিবলৈ সক্ষম হ'ব বুলি জানিব পৰা গৈছে। আৰু ইয়াৰ উদ্যোক্তা আছে, উদ্যোগ কমিটি আছে। ইতিমধ্যে প্ৰস্তুতি তুংগত উঠা দেখা গৈছে, যিহেতু এই মাহৰ শেষৰ ভাগত এই ফেষ্টিভেলটি আয়োজন কৰা হ'ব বা অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু ক'ব লাগিব যে দনিপল গ্লোবেল একাডেমি ফেষ্টিভেল এই একাডেমিখনৰ উদ্যোগত এই ফেষ্টিভেলখন আয়োজন কৰা হ'ব। আৰু আমি ফেষ্টিভেলখনৰ যি উদ্যোক্তা আছে এই উদ্যোক্তাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ তেখেতলোকে ইয়াত আয়োজন কৰা হৈছে। আৰু ক'ব লাগিব যে জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ শিক্ষামন্ত্ৰী তথা ধেমাজি বিধানসভাৰ বিধায়ক আহিব বুলি কোৱা হৈছে। আৰু জনপ্ৰিয় গায়ক বিপিন চাওডাং ইয়াত আহিব বুলি জানিব পৰা গৈছে। আৰু বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী ইয়াত যি একতা নৈলে বৈ খাব বুলি জানিব পৰা গৈছে। আৰু আমি সেই সমগ্ৰ কথা জানিবলৈ জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব? আমি এটা ফেষ্টিভেল আমি কৰিছোঁ ছ'চাইটি ফৰ দনিপল গ্লোবেল একাডেমি উদ্যোগত। ইয়াতে শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত বিশেষকৈ কাম কৰা হয়। যে দনিপল গ্লোবেল একাডেমি 2018 চনত প্ৰতিষ্ঠা হৈছিলে। অবিৰতভাৱে এই 7 বছৰ যি আহি পালে, আমি 7 বছৰ ইতিহাসৰ ফলস্বৰূপে আমি ইয়াতে এটা ফেষ্টিভেল আয়োজন কৰিছোঁ। অহা 25, 26, 27 আৰু 28 ফেব্ৰুৱাৰী 2024 তাৰিখ। কিন্তু আমি এটা তাৰিখ আমি ঠিক কৰিছিলোঁ 22, 23, 24 আৰু 25। বিশেষ কাৰণবশতঃ আমি কিছুমান কিছুমান সমস্যাৰ কাৰণেই হওক অন্যান্য কাৰণত আমি এইটো ডেটটো আমি পিছুৱাব লগা হ'ল। আমি সমগ্ৰ অসমবাসী ৰাইজক তথা সকলো জাতি জনগোষ্ঠী তথা উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাইজক আমি এই ফেষ্টিভেললৈ নিমন্ত্ৰণ জনাইছোঁ। এই ফেষ্টিভেলত আপোনালোকে আনন্দ ল'ব পাৰিব, সভা সমিতিত অংশগ্ৰহণ কৰিব পাৰিব, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আৰু আপোনালোকৰ ঘৰত ব্যৱহৃত যিবোৰ সামগ্ৰী সকলো ইয়াতে ৰেহাই মূল্যতো আপোনালোকে ক্ৰয় কৰিব পাৰিব। গতিকে আমি সমূহ অসমবাসী ৰাইজক আমি পুনৰ অনুৰোধ জনাইছোঁ। থেংক ইউ। আৰু এটা কথা ক'ব লাগিব দাদা, এই যিখন একাডেমি উদ্যোগত এখন ফেষ্টিভেলখন আয়োজন কৰা হৈছে, সেই একাডেমিখনৰ এতিয়া জানিব পৰা মতে বিভিন্ন দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীক ইয়াত বিনামূলীয়াভাৱে শিক্ষা প্ৰদান কৰা হয়। আমাৰ এই ফেষ্টিভেলৰ কাষতে লাগি আছে দনিপল গ্লোবেল একাডেমি। ইয়াতে স্বাস্থ্য খণ্ডত আমি কাম কৰা হৈছে। লগতে এডুত গাঁৱত এটা বিদ্যালয় আছে, এখন বিদ্যালয় আছে। আপোনালোকে জানি সুখী হ'ব যে ইয়াতে স্বাস্থ্য খণ্ডত যদি কিছুমান দুখীয়া যদি ৰোগী আহে, আপোনালোকে জানিব পাৰিব। ৰোগীসকলৰ পৰা খবৰ ল'লে গম পাব, যাৰ পইচা নাই বা যাৰ আৰ্থিকভাৱে পিছপৰা সেইসকলক বিনামূলীয়াকৈ ইয়াতে স্বাস্থ্য পৰীক্ষা কৰা হয়, স্বাস্থ্য আপোনাৰ চিকিৎসা কৰা হয়। আৰু লগতে যিখন আমাৰ স্কুল আছে, এই স্কুলখনে মাক দেউতাকবিহীন ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ থকা খোৱাৰ সুব্যৱস্থা আৰু পাঠদানৰ ব্যৱস্থা কৰিছে। আৰু দৰিদ্ৰ লোকসকলৰ কাৰণেও বিনামূলীয়াকৈ ইয়াতে পাঠদানৰ ব্যৱস্থা কৰা। এই অনুষ্ঠানটোত আৰু কাক আপোনালোকে নিমন্ত্ৰণ কৰিছে আৰু কোন শিল্পী ইয়াত আহিব? আমি ইয়াতে যিহেতু এইটো হোমিঅ'পেথি, যিটো পৰম্পৰাগত যিটো চিকিৎসা পদ্ধতি যাক কয় হোমিঅ'পেথি, এই হোমিঅ'পেথিটো ইতিমধ্যে অসম গভৰ্ণমেণ্ট তথা ভাৰত চৰকাৰে আছাম ইলেক্ট্ৰ হোমিঅ'পেথি কৰিবলৈ গৈ আছে। আৰু ইয়াতে এই ডিপাৰ্টমেণ্টটোৰ আমাৰ মন্ত্ৰী, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী, জলপথ আৰু বন্দৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমি তেখেতলোকৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু তেখেতে আহিম বুলি আমাক কথা দিছে। আৰু আমাৰ এজন স্থানীয় বিধায়ক, আমাৰ সকলোৰে পৰিচিত অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা আদি বিভাগৰ মন্ত্ৰী ৰণোজ পেগু, আমাৰ মাননীয় সাংসদ প্ৰদান বৰুৱা আৰু নৱকুমাৰ দলে, MSC চিফ আহিব, MSC চেয়াৰমেন, লগতে আমি বিভিন্ন জাতি জনগোষ্ঠীয় বুদ্ধিজীৱী, শিক্ষাবিদ, চিন্তাবিদ এইসকলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ।
আৰু লগতে লোককৃষ্টি যিবিলাক আছে আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী তেখেতসকলক আমি নিমন্ত্ৰণ কৰিছোঁ যাতে আমাৰ ইয়াতে আহি তেখেতলোকৰ নিজা যাতে জনগোষ্ঠীয় যিবিলাক কৃষ্টি তেখেতসকলে প্ৰদৰ্শন কৰিব পাৰে। হয়, আৰু কি কি কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হয়? ইয়াত বিশেষকৈ কাৰ্যসূচী লগতে আমাৰ ইয়াতে GNM, ANM, B.Pharm, D.Pharm কোৰ্চবিলাক আৰম্ভ কৰা হৈছে পেৰামেডিকেল কোৰ্চৰ লগতে, আৰু নানান টেকনিকেলৰ মেডিকেল ডিপাৰ্টমেণ্টৰ যিখিনি টেকনিকেল মানে টেকনিকেল অৰ্থাৎ কাৰিকৰী যিখিনি হেৰি আছে এইটো ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টখিনি ইয়াতে আৰম্ভ হ'ব অতি শীঘ্ৰে। ইয়াতে ডেণ্টল আৰু চকুৰ ডিপাৰ্টমেণ্টৰ শিক্ষা ব্যৱস্থাও হ'ব। লগতে ইয়াতে আমাৰ আৰম্ভ হ'ব মানে অলৰেডি আমি এইটো মাৰ্চৰ পৰা আমাৰ ক্লাছেই হ'ব LLB, B.Pharm, D.Pharm, GNM, ANM এইখিনি কোৰ্চ আমাৰ বৰ্তমান আৰম্ভ হ'ব। এই ফেষ্টিভেলটোত আপোনালোকে আৰু কি কি কাৰ্যসূচী গ্ৰহণ কৰে? কাৰ্যসূচী ইয়াতে নানান মানে মনোৰঞ্জনমূলক কাৰ্যসূচী আছে, আৰু লগতে আমাৰ ইয়াৰ যিটো আয়ুষ মন্ত্ৰালয়ৰ আমাৰ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিব, আৰু তেওঁ আহি আমাক যিখিনি দিহা পৰামৰ্শ দিব তেনেকৈ আমি এই কলেজখন আৰু এই ফেষ্টিভেলটোৰ লগতে এই কলেজখনো আগুৱাই যোৱাত কিছু মানে দিহা পৰামৰ্শ পাম বুলি আশা ৰাখিছোঁ। আৰু এই ফেষ্টিভেলত অসমৰ সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোকে ফেষ্টিভেলত উপস্থিত থাকিবলৈ মোৰ পিনৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকে সকলোৱে সহায় সহযোগিতা আৰু উপস্থিতিয়ে আমাৰ ফেষ্টিভেলটোক আগুৱাই নিয়াত সহায় কৰে। হয়, এই আপোনালোকে এই ফেষ্টিভেলটোত বা এই একাডেমীখনত এতিয়া কৰ্মৰত হৈছে নহয় জানো? কৰ্মৰত হৈ কাম কৰি আছে, কি ক'ব এই একাডেমীখনৰ পৰা এই ফেষ্টিভেলটোৰ বিষয়ে? বিশেষকৈ ফেষ্টিভেলটোতো অলৰেডি কোৱাই হৈছে যে আমাৰ ডনি পলো গ্ল'বেল একাডেমীৰ বিশেষকৈ গুৰুত্ব দিয়া হৈছে, যিহেতু 7 বছৰ ইতিমধ্যে সম্পূৰ্ণ হৈছেই। গতিকে আশা কৰোঁ এই অনুষ্ঠানটোৰ দ্বাৰা ৰাইজে আমাৰ মাজলৈ আহি আমাক আৰু উৎসাহ দিয়ে, যাতে সেয়ে আমাৰ আশা এই অনুষ্ঠানটি সেইবাবেই আমি কৰা হৈছে আমাৰ। তো সেয়ে ৰাইজলৈ সকলোলৈ অনুৰোধ যে সকলো ওলাই আহে আৰু আগভাগ লয় এই অনুষ্ঠানটোত। আৰু এগৰাকী বাইদেউ আছে, আপুনি কি ক'ব? যিখিনি ক'বলগীয়া আছিলে ছাৰসকলে ক'লে চবখিনি কথা, তাৰপিছত সেইটোৰ যোগেদি চবকে নিয়ন্ত্ৰণ জনালোঁ যে সকলোৱে আহে, আনন্দ উপভোগ কৰে আৰু আমাৰ হস্পিটেলখনকো চাই যাওক, সেইটো কাৰণে নিয়ন্ত্ৰণ জনালোঁ। ইয়াত খাদ্য মেলা বা বস্ত্ৰ মেলা ইয়াত প্ৰয়োজন মানে ইয়াত প্ৰদৰ্শনী কৰা হ'ব, আৰু ইয়াত বাণিজ্য মেলাও ইয়াত দিয়া হ'ব বুলি কৈছে। এই ক্ষেত্ৰত কি ক'ব? এনেকুৱা ধৰণৰ এটা বাৰ্তা চবৰে আনন্দ এপাক আহি আনন্দ উপভোগ কৰিবলৈ, আৰু চবে কি কি বস্তু অনা হৈছে, কি কি ইয়াতে আহিছে এইকেইটা চাবলৈ অনুৰোধ জনালোঁ। হয়, অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত ক'বলৈ গ'লে আমাৰ ইয়াত ধেমাজি জিলাখনত বিভিন্ন জাতি জনগোষ্ঠীৰ একতা সমন্বয় এখন জিলা বুলি ক'ব লাগিব। এই ক্ষেত্ৰত এই ফেষ্টিভেলটোৰ লগত জড়িত সেই জনগোষ্ঠীসমূহক কি ক'ব? সেই জনগোষ্ঠীসকলক এটাই কথা ক'ব বিচাৰিছোঁ, চবেই আহক আৰু আনন্দ উপভোগ কৰক। আৰু ক'বলগীয়াখিনি চবেই ছাৰহঁতে ক'লে, আৰু কি ক'ম আৰু, চবেই ওলাই আহক, এপাক চাই পিনে যাওক, সেইটোৱে আৰু চবকে নিমন্ত্ৰণ জনালোঁ। হয়, সকলোকে কোৱা হৈছে যে সকলোৱে জনা হৈছে যে এই অনুষ্ঠানটোত বিভিন্ন জাতি জনগোষ্ঠীৰ একতাৰে ইয়াত বান্ধোন কৰিব, খাদ্য মেলা, বস্ত্ৰ মেলা, বাণিজ্য মেলা আৰু আনন্দ মেলা ইয়াত উপভোগ কৰিব। সকলোবিলাক আপোনালোকে আহক আৰু এই ফেষ্টিভেলখন 4 দিনীয়া বনাই থকা কাৰ্যসূচী আয়োজন কৰা হৈছে, আৰু এই ফেষ্টিভেলখন উপভোগ কৰক। আমাৰ ইয়াতে এই 4 দিনীয়া যিটো বনাই থকা কাৰ্যসূচী, এই কাৰ্যসূচীত আমি বস্ত্ৰ মেলা, খাদ্য মেলা, বাণিজ্য মেলা আৰু আমি আনন্দ মেলা আনিছোঁ। বস্ত্ৰ মেলাৰ কাৰণে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আমাক যোগাযোগ কৰি আছে, বুকিং কৰি আছে, আৰু খাদ্য মেলাও তেনেধৰণে বুকিং কৰি আছে। গতিকে আমি যিসকলে ইয়াতে দোকান দিব বিচাৰে তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলে আহক। আমি এটা সকলো লিমিটেড কৰিছোঁ, যাতে ইয়াতে আহি যাতে আপোনালোকে ভাল এটা ব্যৱসায় কৰিব পাৰে, তাৰ কাৰণে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াতে কণ্টেক্ট নম্বৰ হৈছে 8402059304। এই নম্বৰত যোগাযোগ কৰি আপোনালোকে সকলোখিনি কথা জানিব পাৰিব।